নমস্কাৰ দে আকৌ নমস্কাৰ নমস্কাৰ ক'বও লাগেনে মানে গাইছ আমাৰ কিবা আহি আছে মানে শ্বৰ্ট ফিল্ম এখন আহি আছে ন তো গাইছ মানে আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে কি আহি আছে শিখৰ নাখাবা এখন শ্বৰ্ট ফিল্ম আহি আছে দাঁতকেইটাতে গম পায় না তো গাইছ আহি আছে মানে আপোনালোকৰ যদি ভাত চাত খাব মন নাযায় শিখৰটো এৰি পেলাওক মই এৰিলোঁ বাৰু মই এৰিলোঁ হয় নাই বাৰু মই এৰিলোঁ সঁচাকৈ এৰিছোঁ তাৰপিছত গতিকে ফিল্ম এখন বনাইছোঁ সকলোৱে যাতে এই গোটখাৰ পৰা অকণমান দূৰত্বত থাকে গতিকে শ্বৰ্ট ফিল্মখন চাব বুলি আশা কৰিলোঁ মই আকৌ ৰাখিলোঁ দেই হ'ব দে কচ তো গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পদুমণি বইজ তো গাইছ আজি মানে অকণমান শ্বৰ্ট ফিল্ম বনাম বুলি আহিলোঁ হয় নহয় বাৰু ভাস্কৰ আমাৰ ভাস্কক ক'লোঁ তাৰপৰা এফালে আছে আমাৰ ভাইটি ইয়াকো ক'লোঁ তো আজি মানে এখন শ্বৰ্ট ফিল্ম বনাম বুলি ভাবিছোঁ শিখৰ নাখাবা মানে ফিল্মখনৰ নাম শিখৰ নাখাবা তো গাইছ আজি আমি ক'ত কেনেদৰে কচ কওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইছ লেটছ গ' গাইছ মানে এতিয়া আহি পাই গ'লো সেই দলং আৰু ইয়াত এটা ধুনীয়া লোকেশ্যন দেখিছোঁ তো আগফালে আছে এটা ঘৰ তো গাইছ ইয়াতে অকণমান শ্বুটিং আৰম্ভ কৰোঁ আৰু আজি এইডোখৰ জেগাতে ওচৰে পাঁজৰে য'ত যিমান যেনেকৈ পাওঁ আজি ফিল্মখন বনাবলৈ চেষ্টা কৰিম তো গাইছ আজিলৈ আৰম্ভ কৰোঁ একদম শান্তি কৰি এই সপোনতহে আছিলে বাল কৰিলি নাই এই সপোনতহে আছিলে বাল যা ইয়াক দেখুৱাই দিব নকওঁ যা তাৰপৰা মই এইফালে গুচি যাম কওঁ না বুলি কবি বগা কেমেৰাটো এইফালে তই সোমাই যা নাই এইপিনে খাম নহয় দুটা ওচৰলৈ আকৌ কি ঘটিটো কথা পাতিছে শুনিয়ে নাপাব এতিয়া সৰুকৈ পাতি আহিছে কালি কি হ'ল গম পাম